এয়া আমাৰ ৰঙালী বিহু উৎসৱৰ আজি 2021 চনৰ নতুন বৰ্ষ সোমাইছে অসমীয়া। আমাৰ ইয়াত দিকপিৰাণী দেৱী মোৰ কলিজা টুকুৰা ঈশ্বৰ মানুহকে আমাকে কাপোৰ পিন্ধাই আছে। আজি বহাগৰ 1 তাৰিখ মানুহৰ বিহু। এয়া আমাৰ ঈশ্বৰ ডাঙৰ হ'ল, এতিয়া 5 বছৰ ভৰি দিব হ'ল। আমাৰ ঈশ্বৰ এবাৰ বিহু নাচিব, এয়া মাকে উলিয়াই আছে। এয়া স্মৃতি দেৱী মোৰ পত্নী স্মৃতি দেৱী এই আপোনাৰ জীয়েক দিকপিৰাণী দেৱী আৰু মই ৰিজু শৰ্মা। এয়া দেখিছে আপোনালোকে, এয়া দিকপিৰাণী, এফালে চাইডে দিকপিৰাণী। ঈশ্বৰ কাম ইন, ঈশ্বৰ লুক ইট, ঈশ্বৰ আমাৰ ঈশ্বৰ লাজ কৰিছে আৰু এইটা দেখিলে আৰু লাজিকে লাগিছে নাই অকমান লাগিছে, হয় নহয়? এয়া প্ৰস্তুতি চলি আছে। অলপ পিছতে এই আইনুমাহীয়ে আৰু কলিজা দাদাহঁতৰ লগত বিহু মাৰিবগে, লাটু মাহঁতৰ লগত। এয়া আমাৰ আই বহাগ বিহু মাৰিবগে। এয়া আমাৰ প্ৰস্তুতি বৰাবৰ চলি আছে, দেখিবলৈ পাইছে আপোনালোকে। এয়া আপোনালোকে দেখি আছে, এয়া ৰিজু শৰ্মা ইউটিউব চেনেল, ড্ৰামেটিক ৰিজু শৰ্মা ইউটিউব চেনেল। এয়া বিহুৰ বিশেষ উপহাৰ আপোনালোকে স্পেচিয়েল ডে আজি 1 তাৰিখত আপোনালোকলৈ দিছোঁ। এয়া আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, গতিকে আমি অসমীয়া। আমাৰ তেজে মনে প্ৰাণে বিহু। বিহু বুলি ক'লে অসমীয়া মন প্ৰাণ ৰাইজাই কৰে। অসমীয়াৰ গা উঠলি উঠে বিহু ঢোলটি মাত শুনাৰ লগে লগে। পেপাৰ মাতে নাচনী মন ৰাইজাই কৰে। এয়া আমাৰ হুঁচৰি মাৰি আছে বাহিৰত। আমাৰ দিকপিৰাণীহঁতৰ গ্ৰুপটোৱে মাৰি আছে। দিকপিৰাণী অকণমান আজি দেৰি হ'ল, গতিকে আমি আহি আপোনালোকক অলপ পিছতে আপুনি বিহু দেখুৱাবলৈ পাম আপোনালোকক। গতিকে এয়া দেখিছে আমাৰ দিকপিৰাণী দেৱী, মাই চুইট হাৰ্ট, মাই কলিজা, মাই ডাটাৰ। এয়া মোৰ মৰমৰ সহধৰ্মিনী। এয়া তুমি আকৌ হাই কৰি দিয়া, আকৌ হাই কৰি দিব লাগে নহয় মোৰ সহধৰ্মিনী। হাই, এয়া মোৰ ভাগৰ সহধৰ্মিনী। হাই কৰি দিয়া আকৌ, হাই এনেকে দিয়ে, হাই কৈ দিয়া। লাজুকীলতা হৈছে আমাৰ এজনী। আশীৰ্বাদ কৰিব আপোনালোকে, ৰাই সুস্থ শৰীৰে থাকক, বছৰটো ভালে যাওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। মই আজি নেপথ্যত থাকিলোঁ, মই আজি আপোনালোকক দেখা নিদিওঁ। এয়া মোৰ টিকলি। বাই বাই, গুড নাইট। সকলোৱে মোৰ ইয়াৰ পৰা শুভেচ্ছা থাকিলে ৰঙালী বিহু 2021 চনৰ। বাই বাই।